এই মুহূৰ্তত দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ময়ৰাবাৰীত সাংবাদিকৰ এক সাক্ষাৎকাৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ এক বিস্ফোৰক মন্তব্য। আকৌ এবাৰ জনাইছোঁ, ময়ৰাবাৰীত সাংবাদিকৰ এক সাক্ষাৎকাৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ এক বিস্ফোৰক মন্তব্য। আজমলৰ নিচিনা এটা সাম্প্ৰদায়িক মানুহ ট্ৰেণ্ড হ'ব পাৰে নেকি? ট্ৰেণ্ড মানে কি? ভাল হ'ব লাগিব ন? ট্ৰেণ্ডটো সমাজলৈ যাব লাগে ভাল হয়। আজমলেতো অনবৰতে সাম্প্ৰদায়িক কথা বতৰা কৈ আছে। আজমলে কিমান ডাঙৰ কথা কৈছে যে অসমীয়া মানুহে মিয়াৰ ভৰি হাত ধোৱা পানী খাব লাগিব। এইটো কিমান ডাঙৰ কথা কৈছে। ইমান সাম্প্ৰদায়িক এটা মানুহক এতিয়ালৈকে কিয় এৰেষ্ট কৰা নাই? সেইটো এটা ডাঙৰ ৰহস্য। হিমন্ত বিশ্ব শৰ্মাই মিয়াক গালি পাৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া অসমীয়াৰ অংগ নহয়। মিয়াক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। মিয়াক সন্তান জন্ম দিয়া মেচিন বুলি কয়। মিয়াক চোৰ ডকাইত লম্পট বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। আজমলে মিয়া মুছলমান ল'ৰাৰ ছোৱালী দেখিলে তেজ গৰম হৈ যায় বুলি কয়। মুছলমান ছোৱালীয়ে ল'ৰা দেখিলে চিটি বজায় বুলি কয়। আৰু সেই আজমলে আজি কৈছে যে অসমীয়া মানুহে মিয়াৰ হাত ভৰি ধোৱা পানী খাব লাগিব। ধিক্কাৰ দিছোঁ, ঘিণ লাগিছে আমাৰ। হিমন্ত বিশ্ব শৰ্মা আৰু আজমল দুইজন একে মানুহ। এই দুইজনৰ এটাই উদ্দেশ্য যে যেনে তেনে ক্ষমতাত থকা বিধায়ক হোৱা, সাংসদ হোৱা। গতিকে এইবাৰ যদি অসমৰ ৰাইজে যদি বিজেপি আঁতৰি যোৱাটো বিচাৰিছে শাসনৰ পৰা, তেনেহ'লে প্ৰথমতে কিন্তু আজমলক আঁতৰাই ল'ব লাগিব। আজমল যদি থাকে, মুছলমান সন্মানেৰে জীয়াই থাকিব নোৱাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা যদি থাকে ৰাজনীতিত, তেনেহ'লে হিন্দু সন্মানেৰে জীয়াই থাকিব নোৱাৰিব। গতিকে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা মানে বিজেপি, এই দুয়োজনেই সাংঘাতিক ধৰণৰ সাম্প্ৰদায়িক মানুহ, যাক আমি ঘৃণা কৰোঁ। ভূপেন বৰাকতো ক'বই নালাগে। ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই থকা বস্তুহে। এই পকেটত সোমাই থকা বস্তুটোৰ কথা আলোচনা কৰিবলৈ কি আছে? ভূপেন বৰা এতিয়া আবুল তাবুলটো ঢেৰ বকিছে। ভূপেন বৰাৰ কথাটো কোনো ভেলুৱেই নাই। গতিকে ভূপেন বৰা হিমন্ত বিশ্বৰ কথামতে উদ্ভৱ কৰা মানুহ। ভূপেন বৰাই বোলে বহুত কোটি টকাৰ ঠিকা লৈছে হিমন্তৰ পৰা, ঠিকাৰ কাম কৰি আছে। গতিকে ভূপেন বৰা হিমন্তৰ মানুহ। হিমন্তই যেনেকৈ ডিক্টেশ্যন দিব ভূপেন বৰাই সেইটো কৰিব। গতিকে ভূপেন বৰাৰ কথা আৰু বেলেগে ক'বলৈ একো নাই। ভূপেন বৰা এতিয়া চাব দেই, ভূপেন বৰা এতিয়া চাঙে চাঙে গৈছে, চৰে চৰে গৈছে। চাঙে চাঙে যোৱাৰ কথাটো বাৰু তেওঁ অলৰেডি কৰিলে, মই সেইটো বাৰু বাদ দিলোঁ। কিন্তু এতিয়া ভূপেন বৰা চৰে চৰে যাবলৈ ওলাইছে। এই চৰে চৰে যে উচ্ছেদ হৈছিলে, সেইদিনা ভূপেন বৰা চৰলৈ গৈছিল নে নাই? ভূপেন বৰা এতিয়া চৰে চৰে যাবলৈ ওলাইছে। কিন্তু চৰত যেতিয়া উচ্ছেদ হৈছিলে, চৰৰ মহিলাই শিয়ালি চাপৰিৰ ধিং সমষ্টিৰ শিয়ালি চাপৰিৰ মহিলাই যেতিয়া পথাৰৰ পানীত সন্তান জন্ম দিছিলে উচ্ছেদৰ পাছত, সেইদিনা ভূপেন বৰা চৰলৈ নগ'লে কেলে? যিদিনাখন চৰৰ মানুহক উচ্ছেদ কৰি ৰাস্তালৈ দলিয়াই দিছিলে, পথাৰত ভাত ৰান্ধি খাব লগা হৈছিলে, সেইদিনা ভূপেন বৰা চৰলৈ নগ'লে কেলে? এতিয়া ইলেকশ্যনৰ সময়ত ভোট লাগে কাৰণে চৰে চৰে গান গাবলৈ আহিছে। ভূপেন বৰাও একে। এতিয়া চাওক, ৰহস্যটো বহুত। এতিয়া চাব দেই, বিজেপি চেণ্ট্ৰেলৰ যিখন বিজেপি চৰকাৰ, সেইখনে তেওঁলোকৰ নিজৰ সুবিধামতে কামটো কৰে। চেণ্ট্ৰেলৰ বিজেপি চৰকাৰে বা বিজেপিৰ মানুহখিনিয়ে নিজৰ সুবিধামতে কাম কৰে। আমাৰ মতে নকৰে। আমাৰ চকুত বেয়াজন তেওঁলোকৰ কাৰণে কেতিয়াবা ভাল হৈ যায়, আকৌ আমাৰ চকুত বেয়াজন আকৌ তেওঁলোকৰ কাৰণে কেতিয়াবা বেয়া হৈ যায়। এতিয়া তেওঁলোকে এই যে ইডি পঠিয়াই এৰেষ্ট কৰাৰ কথা কয়, আদালতলৈ নিয়ে, এইবিলাক তেওঁলোকৰ সুবিধামতে নিয়ে। কোনজন মানুহক আদালতলৈ নিলে বিজেপিৰ কোনখন ৰাজ্যত সুবিধা হ'ব, সেইটো তেওঁলোকে বিচাৰটো কৰি লয়। আকৌ কোনজন মানুহক আদালতলৈ নিনিলে তেওঁলোকৰ সুবিধা হ'ব, সেইটো তেওঁলোকে হিচাপটো কৰি লয়। গতিকে বিজেপিৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইডি পঠায়, কেতিয়াবা তেওঁলোকে মৰমৰ জনলৈও ইডি পঠায় আৰু কেতিয়াবা বেয়া পোৱা জনলৈও পঠায়। গতিকে ইডি পঠোৱা, CBI পঠোৱা, এইবিলাক নাটকবাজি বহুত দেখিলোঁ। ইডি গ'লেও একো লাভ নাই। কাৰ শাস্তি হৈছে? মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জীলৈও ইডি পঠাইছিলে নহয়, কি হ'ল? গতিকে এইবিলাক বহুত মিলাপ্ৰীতি, এইবিলাক বহুত মিলাপ্ৰীতি। ভিতৰি গোপন ৰোমান্টিকৰ এটা পৰিৱেশ চলি আছে। মোৰ দুখ নথকা নহয়। মোৰ দুখ হ'ল মই বিক্ৰী যাব নোৱাৰোঁ। মোৰ দুখ হ'ল বিজেপিৰ হাতত মই বিক্ৰী যাব নোৱাৰোঁ। মই কংগ্ৰেছৰ গোলামী কৰিব নোৱাৰোঁ। মই অন্ধভাৱে কোনো মানুহক সমৰ্থন কৰিব নোৱাৰোঁ। মই নিজৰ বিবেকেৰে বিবেচনা কৰি, মই নিজৰ মগজটোৰে ভাল বেয়া চাই চিতি কাম কৰা মানুহ। গতিকে মোক টকাৰে কিনিব নোৱাৰে। পৃথিৱীত এনেকুৱা এজন ধনী মানুহ নাই যিজন মানুহে মোক কিনিব পাৰিব। সেইটোৱে মোৰ দোষ। মই কাৰো গোলাম নহয়। মই কোনো কাৰণতে কেতিয়াও কাকো অন্ধভাৱে সমৰ্থন নকৰোঁ আৰু মই বিক্ৰী নাযাওঁ। সেইটোৱে মোৰ ডাঙৰ দোষ। তাতকৈ আৰু দোষ লাগিছে নেকি আজিৰ যুগত বিজেপিৰ কাৰণে? সেইকাৰণে মোক এৰেষ্ট কৰে। চাওক, হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদীৰ লগত তেখেতসকলে তালমিল মিলাই কথা কয়তো।
তেওঁলোকক আপুনি চাব এতিয়া অসমৰ বহুত মই অসমৰ কথাই কৈছোঁ, ভাৰতলৈ নাযাওঁ। অসমৰ বহুত এনেকুৱা নেতা আছে সাংবাদিকক এখন স্ক্ৰিপ্ট দি দিয়ে যে এইখন স্ক্ৰিপ্ট মতে মোক প্ৰশ্ন সুধিবা। আকৌ কোনোবা সাংবাদিকে যদি প্ৰশ্ন সুধিবলৈ যায় তেতিয়া তেওঁলোকক যদি তেওঁলোকে মনে বেয়া পোৱা প্ৰশ্ন সোধে তেতিয়া কৈ দিয়ে এইটো টেলিকাষ্ট নকৰিবা। মোৰতো সেনেকুৱা নহয়, মোক যোনে যি সোধে তাৰ প্ৰশ্নৰ উত্তৰ মই খোলা মনেৰে দি যাওঁ। আটাইতকৈ ডাঙৰ কথা, যিখিনি মানুহক সদৌ অসম ছাত্ৰ সন্থাই 43 বছৰ ধৰি বাংলাদেশী সজালে, মিছা কথা, যিখিনি ভাৰতীয় নাগৰিকক সদৌ অসম ছাত্ৰ সন্থাই 43 বছৰ ধৰি বিদেশী নাগৰিক সজালে, যিখিনি মানুহক সন্দেহজনক নাগৰিক বুলি ডি ভোটাৰ কৰিলে অসম গণ পৰিষদ চৰকাৰে, যিখিনি ভাৰতীয় মানুহক আমাৰ ককাই ভাইক ডি ভোটাৰ বুলি তৰুণ গগৈয়ে তেওঁলোকক ৰাখিবৰ কাৰণে গঁৰাল বনালে, গঁৰালটোৰ নাম হ'ল ডিটেনশ্যন কেম্প। যিখিনি মানুহক বিজেপিয়ে অবৈধ বাংলাদেশী সন্দেহজনক নাগৰিক মিয়া গেদা গেদি বুলি কয়, সেইখিনি মানুহক মই মোৰ ককাই ভাই বুলি আদৰি লওঁ। সেইখিনি মানুহৰ ঘৰত মই ৰাতি থাকোঁ, সেইখিনি মানুহৰ লগত মই খাওঁ, তেওঁলোক মোৰ ঘৰলৈ যায়, তেওঁলোকৰ বিপদ আপদত মই তেওঁলোকৰ ওচৰত থিয় হওঁ। গতিকে মোক আৰু ভাল পাব নেকি? মোকতো বেয়া পাব, কাৰণ তেওঁলোকে বিদেশী বাংলাদেশী বুলি কোৱা মানুহখিনি ভাৰতীয় নাগৰিক, যিটো কথা মই চিঞৰি কৈ আছোঁ। আৰু যিখিনি ভাৰতীয় নাগৰিকৰ লগত মই থিয় দিছোঁ আৰু মোৰ মৃত্যুৰ দিনালৈকে মই এইখিনি মানুহৰ লগত থিয় দিম। গতিকে তেওঁলোকে মোক বেয়া নাপাই ভাল পাব নেকি? কাৰণ তেওঁলোকেতো এই আমাৰ ভাৰতীয় নাগৰিকসকলক বাংলাদেশী বনাবলৈ গৈ আছে, বিদেশী বনাবলৈ গৈ আছে, যিটো কথাৰ মই বিৰোধ কৰি। নিউজ ডেস্ক ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।